তো গাইজ আজি ভিডিঅ'টো গাইজ মজা লাগিব কাৰণ গাইজ আজি আমি ভিনেগাৰ আৰু গাইজ বেকিং সোডা গাইজ মিহলাই এটা গাইজ ৰকেটৰ নিচিনা গাইজ চিষ্টেম এটা বনাবৰ কাৰণে চেষ্টা কৰিম তো সেইটো গাইজ বহুত সহজতে গাইজ বনাম তো বেছি দেৰি নকৰি গাইজ আপোনালোকক এইটো বনোৱা দেখাওঁ আৰু কোনেও গাইজ এইটো ট্ৰাই নকৰিব কাৰণ এইটো ৰিস্ক আছে তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এইটো আমাৰ ওচৰত আছে এটা ভিনেগাৰ আৰু গাইজ এটা মই খালী বটল যিকোনো গাইজ খালী বটল এটা লৈ লৈছোঁ এইটো এনেকুৱা ধৰণৰ গাইজ বটল এটা লৈ লৈছোঁ এইটো বটলতে গাইজ এক্সপেৰিমেণ্টটো কৰোঁ তো বেছি নেখি গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ হেৰি নকৰিবি স্কিপ নকৰিবি $2,000 years later. হাত পাত চিটকি লৈছে তো গাইজ বহুত ড্ৰেছ মানে টাংকে গাইজ এটা ব্লাষ্ট হৈ গৈছে বটলৰ গাইজ খোপা গাইজ ক'ত গ'ল ধৰিব নোৱাৰিব খোপাটো গাইজ খুলি দিছিলোঁ মানে হেৰি ব্লাষ্ট নহয় কথা বহুত গাইজ পাৱাৰ আছে তো গাইজ কোনেও ঘৰত গাইজ এইটো ট্ৰাই নকৰিব কাৰণ গাইজ বহুত ৰিক্স আছে আমাৰ গাইজ হাত পাত চাওক ইয়াত গাইজ পূৰা লাগি গৈছে বেকিং চ'ডাৰ আৰু হেৰি তো এনেকুৱা কোনো গাইজ ট্ৰাই নকৰিব কাৰণ এইটো ৰিক্স আছে চকু মুখা লাগি যাব পাৰে আপোনাৰ কিবা এটা হৈ যাব পাৰে তো এইটো আছিল ভিডিঅ'টো গাইজ ভাল লাগিলে যদি লাইক এটা কৰি দিব আৰু যোনজনে যোগ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি গাইজ আপোনাৰ তাত কিবা এনেকুৱা আইডিয়া থাকে আমাক কমেণ্ট কৰি জনাব আমি গাইজ সেইবোৰ কৰিবলৈ চেষ্টা কৰিম